নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি শিৱৰাত্ৰি চাবলৈ ওলাইছোঁ। আমাৰ শিৱসাগৰত শিৱৰাত্ৰি কেনেকৈ উদযাপন কৰা হয় তাকে আপোনালোকক দেখাম। দৌলৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আৰু আমি আজি ৰাতি যাবলৈ ওলাইছোঁ। এতিয়া ওলাই মেলি আজৰি। এইপিনে সকলো ওলালোঁ আৰু তাৰপিছত একেবাৰে গৈ পিনি আমি তাত দেখাই আছোঁ গৈ পিনি কি হয়, চাই থাকিব। এয়া চাওক, এনেকৈ মই ওলাই মেলি ৰেডি ৰখি আছোঁ বাইদেউহঁত বাইদেউহঁতৰ কাৰণে। এয়া আমি শিৱৰাত্ৰি আহি পাই গ'লোহি। ইমানেই মানুহ ভিৰ, আপোনালোকক দেখাই আছোঁ। আমি দৌলৰ ভিতৰৰ ভাগলৈ সোমাই যাবলৈ লাইন পাতিবলৈ লৈছোঁ। এইডোখৰতে দেখিছে আপোনালোকে, ইমানেই মানুহ দৌলৰ ওচৰত ভিৰ লাগিছে। সকলোকে এজন এজনকৈ দৌলৰ ভিতৰলৈ সোমাই যাবলৈ লাইন পতাইছে। আমি এতিয়া দৌলৰ ভিতৰত আহি পাই গ'লোহি। এয়া চব দৌলত কি ধুনীয়াকৈ সজাইছে। সকলোতে লাইটিং লাইটৰ ব্যৱস্থাটো কৰি দিছে। একদম পূৰা দিন যেন লাগিছে। দেখি বহুত ধুনীয়া লাগিছে দৌলৰ পৰিৱেশ। এইপিনে চাওক দৌলৰ দৃশ্য। ভিতৰত পূজাৰীয়ে পূজা কৰি আছে। ইয়াতে দেখি আছোঁ আমি সকলো এনেকৈ লগাই থৈছে। এইপিনে দেখিছে আপোনালোকে, এইডোখৰতে এনেকৈ শিৱ বাবাৰ এনেকৈ সজাই ৰাখিছে। কাগজৰ পৰাই বনোৱা হয় চাগে, কিন্তু ইমানেই ডাঙৰকৈ বনাইছে। আপোনালোকে ভিডিঅ'টোত দেখি সৰু সৰু দেখিব, কিন্তু ইভাগে বহুত ডাঙৰকৈ এনেকৈ বনাইছে। ইমানেই ধুনীয়া লাগিছে, একদম লাইটিং ব্যৱস্থাটো কৰি দিছে। এয়া চাওক, এডোখৰতে আমি ফটো আৰু ভিডিঅ' কৰি বুলি ভাবিছোঁ। আৰু সকলোৱে এডোখৰতে ফটো চটো তুলিছে। আমিও বোলো দুখনমান ফটো তুলিলোঁ এডোখৰতে। বাকী মেলাত সোমামগৈ আৰু মেলাটো কিবা কিবি কেইটামান কিনো বুলি ভাবিছোঁ। কি কিনো নাজানো, ঢেৰ বস্তু ওলাইছে মেলাত। আৰু ইমানেই মানুহৰ ভিৰ, হেঁচা ঠেলা লাগিছে। বস্তু কিনিব পাৰোঁনে নোৱাৰোঁ নাজানো। এতিয়া আমি ভাবিছোঁ দৌলৰ পৰা ওলাই দিওঁ। এয়া দৌলৰ পৰা মেলা চাবলৈ গৈ আছোঁ। ইয়াতে আকৌ এজন এজনকৈ শাৰী পাতি যাব লাগিব বাহিৰলৈ ওলাই। আমি এতিয়া গৈ আছোঁ, একেবাৰে মেলাত গৈ লগ পাই আছোঁ। আৰু কি কি কিনিলোঁ নাজানো, যদি কিনিব পাৰোঁ ঘৰত গৈ আপোনালোকক দেখাম বাৰু কি কিনিলোঁ। এতিয়া গৈ আছোঁ। বেটি পূৰা ফূৰ্তি আৰু দৌলৰ ভিতৰত সোমাবলৈ পাইছে একদম। আহিয়ে থাকে দৌললৈ, তথাপিও হেঁপাহ পুৰেই নহয়, সদায় সোমাব লাগে দৌলত। এয়া আমি মেলা আহি আছোঁ চাবলৈ। কিবা কিবি কেইটামান লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ইয়াতে ভিডিঅ' চিডিঅ' কৰি থাকিব নোৱাৰোঁ, ইমানেই মানুহৰ ভিৰ হেমাগে। আৰু ইয়াতে বহুতে পাৰ্চ চাৰ্চো চুৰ কৰে, মোবাইল চোবাইলো হেৰাই যায়। সেইটো কাৰণে আৰু ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ। এইপিনে চাওক, ইমান ধুনীয়া ধুনীয়া লাইটৰ বেলুন এনেকৈ লাইট দি পিনি বিকিবৰ বাবে সজাইছে, ইমান ধুনীয়া লাগিছে। এতিয়া আমি ভিডিঅ' চিডিঅ' নকৰোঁ আৰু ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ। পালোহি হোটেল, তাতে খাবলৈ ইমানেই মানুহ, ক'তো জেগাই নাপালোঁ। ইয়াতে আমি পৰঠাকে খাই যাওঁ বুলি ভাবিছোঁ। এতিয়া ৰাতি 9টাই বাজিব হ'ল, সেইটো কাৰণে বোলো ঘৰত গৈ ভাত নাখাওঁ, পৰঠাকে খাই যাওঁ বুলি ভাবিছোঁ সকলোৱে। এইপিনে আমাৰ ছোৱালীকণে একদম পৰঠা খোৱাত ব্যস্ত, কিন্তু একদম ওপৰৰ জোলখিনিহে খায় দেই, সীতাবোৰ নাখায়। আলু চালুবোৰ পূৰা বাচি ৰাখিছে, এতিয়া পূৰা পৰঠা খোৱাত ব্যস্ত। এয়া চাওক, এয়া আমি ঘৰ আহি পালোহি। এইপিনে মই কিনিলোঁ ফুলি কেইযোৰমান। বেছি বস্তু কিনিব নোৱাৰিলোঁ, ইমানেই মানুহৰ হেমাগে। এনেও ফুলি ভাল লাগে আৰু এইকেইযোৰকে কিনি আনিলোঁ। আৰু ফুলি দুইযোৰ একে কাৰোবাক দিব লাগিব গিফ্ট, আৰু লগৰ এজনীক। এনেকৈ আজি এই ফুলি কেইযোৰ কিনিলোঁ, আৰু লগতে এখন মেখেলা কিনিলোঁ। আৰু আজিলৈ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। কিন্তু শিৱসাগৰত শিৱৰাত্ৰি চাবলৈ ৰাতি নাযাব দেই, দিনতহে যাব। ইমানেই ভিৰ, ৰাতি একো বস্তু চস্তু কিনিব নোৱাৰি। আমি একদম হেঁচাতে বহুত দূৰ পাইছোঁগৈ, বস্তু চস্তু চাবই নাপালোঁ। থাপতে পাই ফুলি কেইযোৰ ল'লোঁ আৰু মেখেলা এখন কিনিলোঁ, ইমানেই। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।